ৰাইজ আপোনালোকে মতামত দিব। চাওক, মই ভিডিঅ'টো কৰি আছোঁ যে টমটমত বহি আছোঁ, ভালকৈ মই বহিব পৰা নাই। টমটমখন কিমান হিলি আছে চাওক, মোৰ মোবাইলটো হাতত কিমান ধৰিব পৰা নাই, মোবাইলটো ইমান হিলি আছে, ৰাস্তাটো এনেকুৱা। সেইটো কাৰণত যিসকল ঠিকাদাৰে কাম কৰে এইসকল ঠিকাদাৰে অলপ এইটো বস্তু চাব লাগে। এইটো ৰাস্তাত এতিয়া যদি ডেলিভাৰী পেচেণ্ট এজন গাড়ীত থাকে, এই ডেলিভাৰী পেচেণ্টজনৰ কিমান কষ্ট হ'ব, এই মাইকী মানুহজনৰ কিমান কষ্ট হ'ব। এইটো ৰাস্তাত গাড়ী দিও যদি যায় তাৰপিছতো কিমান কষ্ট হ'ব। ভিডিঅ'টো আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰক। এইটো ভিডিঅ' আমাৰ CM ছাৰৰ ওচৰত যাব লাগে আৰু CM ছাৰে পাব লাগে। ভিডিঅ'টো পাই এই ৰাস্তাৰ কামবিলাক কেনেকুৱা হৈ আছে অলপ ছাৰেও অলপ জানিব লাগে, যিহেতু চৰকাৰে পইচা দি আছে আৰু বহুত হোজাই ৰাস্তাটো বহুত ঢিলা হিচাপত কাম হৈ আছে। এইটো চাব পাৰিছে ৰাস্তাৰ সেইটো চাইড একমাহ হৈ গ'ল, ডিভাইডাৰটো দি ৰাখিছে, এতিয়ালৈকে চাওক চলিঙে কৰা নাই। এতিয়ালৈকে হেৰি কৰি আছে, এই মেটেল পেলাই আছে, বালি মাৰি আছে এতিয়ালৈকে। সেইটো ৰাস্তা এটা ছাইড ক্লিয়াৰ কৰি আৰু এটা ছাইড দিব লাগিছিল। ডাঙৰ চিটিবিলাকত কেনেকুৱা কৰে, এটা ছাইড ক্লিয়াৰ কৰে তাৰপিছত আৰু এটা। আমাৰ ডিফু ৰোডত ডিফু যিটো বাইপাছ বনি আছে গপগাৰৰ পৰা ডিফু, সেইটো ৰোড কি সুন্দৰ হিচাপত কাম কৰি আছে। এটা ছাইড কাম কৰি আছে আৰু এটা বনাই আছে। এইটো ছাইড বনালে সেইটো ছাইড কাম কৰি আছে, এইটো ছাইড বনাই আছে, এনেকুৱা কৰি আছে, কাম কৰি আছে। কিন্তু আমাৰ হোজাই ৰাস্তাটোত বিৰাট দুৰ্নীতি, মই ভাবোঁ বিৰাট দুৰ্নীতি হৈ আছে। এইটো এটা পইচা মাৰাৰ ধান্দা নেকি সিহঁতৰ। ৰাস্তাটো অলপ যদি লেভেল কৰি দিয়ে, এইটো মই ক'ব নোৱাৰোঁ কিমান লাভ লোকচান। পইচাটো দি আছে, চৰকাৰেতো পইচা দি আছে, কিন্তু ঠিকাদাৰে এনেকুৱা কাম কিয় কৰি আছে। চাওক, কমচে কম 3 কিলোমিটাৰ আহি গৈছোঁ, এতিয়ালৈকে পেট বিষাই গ'ল, মোৰ নিজৰ পেট বিষাই গ'ল। আৰু এই টমটমখনৰো পৰা অৱস্থা কি হ'ব। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক, চবে পাব লাগে ভিডিঅ'টো। আৰু অলপ আমাৰ গড়কাপ্তানি মন্ত্ৰী ছাৰে অলপ চাব লাগে এইবিলাক বস্তু। কিন্তু চাওক টমটমখন কিমান হিলি আছে, মই ভালকৈ বহিব পৰা নাই। ভিডিঅ'টো চাব পাৰিছে কিমান হিলি আছে মোৰ মোবাইলটো, হাতৰ মোবাইলটো ধৰি ৰাখিব পৰা নাই। আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। এতিয়া বৰ্তমান আমি এইটো প্ৰতিবেদন আপোনালোকক দেখুৱাৰ কাৰণটো হৈছে, চাওক হোজাই ৰাস্তা এইটো। আমি বৰ্তমান লীলবাগান পাৰ হৈছোঁ, ইছলামনগৰ পোৱা নাই। লীলবাগানৰ পেট্ৰল পাম্প পৰা লীলবাগান পোৱাৰ পিছত যিখন পেট্ৰল পাম্প আছে, পেট্ৰল পাম্পৰ এইখিনিৰ পৰা এই ভিডিঅ'টো প্ৰস্তুত কৰি আছোঁ। চাব পাৰিছে ৰাস্তাটো ক্লিয়াৰ কাম কৰি আছে, ভাল কথা, আমাৰ ৰাস্তাটো হ'ব। কিন্তু এইটো চাওক ৰাস্তাটো যে কাম কৰি আছে, আমি বৰ্তমানে টমটমলৈ গৈ আছোঁ। চাওক টমটমখনৰ অৱস্থা কেনেকুৱা, টমটমখন হিলি আছে, ইমান ডাঙৰ গাঁত ৰাস্তাৰ মাজত। কমচে কম এটা ছাইড কৰি বনাই আছে সিহঁতে, ঠিকে আছে। এই গাঁতবিলাকটো অলপ কমচে কম ভৰি দিব লাগিছিল। এইটো চাওক গাড়ীবিলাকৰ এইবিলাক জেগাত গাড়ী বেয়া হোৱাৰ চান্স বেছি থাকে। আমাৰ টমটম বুলি নহয়, ডাঙৰ গাড়ীবিলাকো বেয়া হোৱাৰ চান্স বেছি থাকে। এইবিলাক গাঁতত আপোনাৰ এলাইনমেণ্ট আউট হ'ব, গাড়ীৰ চেচিছত প্ৰব্লেম হ'ব। তাৰপিছত আপুনি গাড়ীখন লৈ যাওঁতে ভালকৈ চলাব নোৱাৰিব, আনকমফৰ্টেবল ফিল হ'ব, ষ্টাৰ্টিঙত প্ৰব্লেম হ'ব, বহুত কিবাকিবি বেমাৰ এইবিলাক ৰাস্তাত। কিন্তু চাব পাৰিছে ৰাস্তাটোত ভিডিঅ'টোত দেখা ইমান ভালদৰে দেখা পোৱা নাই যে ডাঙৰ গছ ৰাস্তা। এইটো চাওক এই ট্ৰাকখন গৈছে, চাওক কেনেকুৱা কৰিছে। চাওক সেইটো কাৰণত মই আমাৰ মুখ্যমন্ত্ৰী ছাৰক অনুৰোধ কৰিছোঁ, যিসকল ঠিকাদাৰে কাম কৰে এইসকলে আজি যদি আমাৰ কোনো মন্ত্ৰী মিনিষ্টাৰ হয়, এইটো ৰাস্তাদি যদি আহে, তেতিয়াহ'লে আপোনালোকে ক'ব পাৰিব যে ৰাস্তাটোতো কাম চলি আছে, চবে ক'ব কাম হৈ আছে, কিয় আকৌ কিন্তু সেইটো নহয়। এইবিলাক গাঁতবিলাক অলপ যদি ভৰি দিয়ে, গাড়ীবিলাকতো অলপ ভালকৈ চলিব পাৰিব। চাওক কিমান ডাঙৰ গছ।